বটদ্ৰবৰ মাছাজৰি নগঞা শিল্পী জিতু শ্ৰাৱণৰ গীত ভাগৰুৱা মই শুভমুক্তি দিয়া হয়। ভাগৰুৱা মই টোপনিয়ে ধৰিছে হেঁচি। শিৱামণি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এই গীতটিৰ প্ৰতীকী উন্মোচন কৰে বিশিষ্ট গীতিকাৰ সুৰকাৰ কাজল শৰ্মাই। এই উপলক্ষে নগাঁৱৰ বেবেজীয়াৰ মাহুৱাটিৰ হৰিহৰ দেৱালয়ত অনুষ্ঠিত হয় এক উন্মোচনী সভা। সামাজিক সাংস্কৃতিক গোষ্ঠী সৃষ্টি আৰু বেবেজীয়া প্ৰেছ ক্লাবৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা এই উন্মোচনী সভাখনত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু নবীন প্ৰবীণ শিল্পী উপস্থিত থাকে। গীত মাতি জীপাল কৰি তোলে অনুষ্ঠানটোত। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত শিল্পী তৰুণ শইকীয়া, মীনা শইকীয়া, গম্ভীৰ নাথ, অভিজিত ৰাগ, কৃতি কৃষ্টি, ৰঞ্জন হাজৰিকা আদিয়ে গীত পৰিৱেশন কৰি জীপাল কৰি তোলাৰ বিপৰীতে বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং আৰু বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ উপেন বৰাই তাত্ত্বিক বক্তৃতা প্ৰদান কৰি অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰে। বটদ্ৰবাৰ পৰা নাছিৰ আহমেদৰ মই এই গীতটো মোৰ অনুভৱ, এটা সুকীয়া অনুভৱ, একান্ত ব্যক্তিগত। এই গীতটোক মই গুণগুণাইছিলোঁ মুকুল বৰা, আমাৰ নগাঁৱৰ গীটাৰিষ্ট, তেখেতৰ সন্মুখত মই গুণগুণাওঁতে তেখেতে ভাল পাইছিলে। গীতটো কৈছে মই মিউজিক কৰি পেলাম। তাৰপিছতে কৰাৰ পিছত তেখেতে দায়িত্ব ল'লে, তেখেতে এটা সুকীয়া মাত্ৰা প্ৰদান কৰি গীতটো তৈয়াৰ কৰি দিলে। গীতটোত মই যিমানখিনি পাৰিছোঁ সিমানখিনি গাবলৈ চেষ্টা কৰিছোঁ। আৰু গীতটো আজি উন্মোচনী সভাত আমাৰ নগাঁৱৰ অসমৰ গীতিকাৰ সুৰকাৰ শিল্পী আমাৰ শ্ৰদ্ধাৰ কাজল শৰ্মাদেৱে উন্মোচন কৰে। আৰু এই অনুষ্ঠানত উপস্থিত থাকে প্ৰেছ ক্লাব বেবেজীয়া আৰু সামাজিক সাংস্কৃতিক অনুষ্ঠান সৃষ্টিৰ সভাপতি প্ৰতাপ সিং বৰকলা আদি কৰি মীনা শইকীয়া বৰুৱা, ৰেডিঅ' আৰ্টিষ্ট আৰু অৰ্ধশতাধিক শ্ৰদ্ধাৰ ব্যক্তিসকলৰ উপস্থিতিত গীতটো উন্মোচিত হয়। আৰু গীতটো আমাৰ সকলো ৰাইজে আদৰি ল'ব বুলি মই আশা কৰিছোঁ। ভাগৰুৱা মই টোপনিয়ে ধৰিছে হেঁচি, প্ৰিয়া সজাই দে আল ফুল কোমল সেতেলি, প্ৰিয়া সজাই দে আল ফুল কোমল সেতেলি। আজি প্ৰেছ ক্লাব বেবেজীয়াৰ উদ্যোগত আৰু সামাজিক সাংস্কৃতিক অনুষ্ঠান সৃষ্টিৰ সহযোগত নগাঁও জিলাৰ বেবেজীয়াৰ নীতি কাষৰ মাহুৱাটিৰ হৰিহৰ দেৱালয়ত এটি গীতৰ শুভাৰম্ভণি অনুষ্ঠান হয়। গীতটিৰ স্ৰষ্টা, গীতটিৰ সুৰকাৰ, গীতটিৰ গীতিকাৰ অসমৰ এগৰাকী সকলোৰে জনপ্ৰিয় কণ্ঠশিল্পী জিতু শ্ৰাৱণৰ। তেখেতৰ আজি যিটো গীত ভাগৰুৱা মন, এই গীতটি আনুষ্ঠানিকভাৱে হৰিহৰ দেৱালয়ৰ পবিত্ৰ মজিয়াত অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ কাজল শৰ্মাদেৱে উন্মোচন কৰে। এই উন্মোচনী অনুষ্ঠানটিত কাজল শৰ্মাদেৱৰ উপৰি সৃষ্টিৰ মাননীয় সভাপতি তথা বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত প্ৰতাপ সিংদেৱ
উপস্থিত থাকে বিশিষ্ট অতিথি হিচাপে। এই অনুষ্ঠানতেই এগৰাকী বিশিষ্ট লেখিকা মীনা শইকীয়া বৰাদেৱ উপস্থিত থাকে। তাৰোপৰি আমাৰ অঞ্চলৰ প্ৰবীণ শিল্পী গম্ভীৰ নাথ দেৱকে প্ৰমুখ্য কৰি প্ৰেছ ক্লাব বিবিধাৰ মাননীয় সভাপতি সমীৰ হাজৰিকাদেৱ সৃষ্টিৰ সম্পাদকে গোটেই অনুষ্ঠানটো সামগ্ৰিকভাৱে হাত ধৰি লৈ যায়। আৰু এই অনুষ্ঠানটি গোটেই আয়োজনৰ আঁৰত থকা এগৰাকী যুৱক, যিগৰাকী যুৱক সাংস্কৃতিকভাৱে অত্যন্ত সচেতন, তেওঁতে চন্দ্ৰজিৎ দাস। চন্দ্ৰজিৎ দাসৰ বিশেষ প্ৰচেষ্টাত তেওঁৰ বন্ধু শিল্পী ঋতুশ্ৰাৱণৰ যিটো গীত আদি ইয়াতে শুভাৰম্ভ হয়। এই গীতটিৰ লগতে আজি এটা কথা ক'বলৈ বিচাৰিছোঁ, বৰ আনন্দৰ বিষয়। ঋতুশ্ৰাৱণৰ পৰিয়ালৰ সাংসাৰিক জীৱনে আজি অষ্টম বাৰ্ষিক খোজ দিছে। এই অষ্টম বাৰ্ষিক অনুষ্ঠানটিৰ লগত খোজ মিলাই তেওঁ যিটো গীত অসমৰ শ্ৰোতা দৰ্শক ৰাইজলৈ আগবঢ়াইছে, এই গীতটিয়ে আমি আশা কৰিম শ্ৰোতা দৰ্শকৰ হৃদয়ত থিতাপি ল'ব আৰু অনাগত দিনত সংস্কৃতিৰ ক্ষেত্ৰখনত তেওঁ সৃষ্টিৰ বীজ ৰোপণ কৰি যাব।